হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল আস্থাপ্ৰিয়া শইকীয়া। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকৰ কৃপাত ময়ো ভালে আছোঁ। আজি মই যাম আপোনালোকৰ পৰিচিত এটি জেগা দেৰগাঁৱৰ পুলিচ ট্ৰেইনিং চেণ্টাৰ। বৰ্তমান একাডেমীৰ পথত কাম চলি আছে, অতি সোনকালেই একাডেমী হ'ব। তো ব'লকচোন যাওঁ। আৰু শেষত ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আৰু মোৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে তো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো আহকচোন যাওঁ। পুলিচ ট্ৰেইনিং চেণ্টাৰলৈ সোমাই যাবলৈ হ'লে আমি এইখন গেটেৰে সোমাই যাব লাগিব। ৩ নম্বৰ গেট নামেৰে জনা যায় এইখন অফিচাৰ্ছ মেছৰ ছাইনবোৰ্ড হয়। আৰু এইটো অফিচাৰ্ছ মেছটো যেতিয়া দূৰ দূৰণিৰ পৰা অফিচাৰসকল আহে ইয়াতে থাকে। এইটো এটা অফিচাৰ্ছ মেছে হয়। এইটো নতুনকৈ বনোৱা হয়। প্ৰথম দেখাটো প্ৰথমে বনাইছিল আৰু এইটো ছেকেণ্ডত বনাইছে। এইটো কামাণ্ডেণ্টৰ বাসস্থান। এইখন লিচু বাগান। ইয়াত আৰ্মছবিলাক ৰিপেয়াৰিং কৰা হয়। এইখন চেগুন বাগান। ইয়াত বহুত চেগুন আছে, আপোনালোকে দেখিছেই। এইটো বেটেলিয়ান প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত বেটেলিয়ানসকলক প্ৰশিক্ষণ দিয়া হয়। এইখন ফিল্ডখন। পুলিচ একাডেমীৰ বাবে এয়া নতুনকৈ বিল্ডিং বনাই আছে। ইয়াত ঘোঁৰাক প্ৰশিক্ষণ দিয়া হয়। এয়া ডিল ছেট। ইয়াত বেটেলিয়ানসকলক ক্লাছ কৰে। এইটো ষ্টেডিয়াম, ইয়াৰ ভিতৰতে আছে। এইটো ৰিক্ৰুট ট্ৰেইনিং স্কুল। সেয়া বনাই আছে, সেয়া দেখিছেই আপোনালোকে। এইখন হস্পিটেল। ইয়াত পুলিচৰ কেতিয়াবা কিবা অসুখ বিসুখ হ'লে ইয়ালৈকে অনা হয়। এয়া পুলিচ একাডেমীৰ কাৰণে বনাই আছে। কি বনাইছে বৰ্তমান নাজানো। যেতিয়া একাডেমীখন হ'ব তেতিয়া আকৌ এটা ভিডিঅ' বনাম, তেতিয়া ক'ম।
এইখন RTS মেইন গেটখন। ইয়াত যিসকলে প্ৰশিক্ষণ কৰি থাকে সেইসকলৰ বেৰেক হয় এইকেইটা। এই ফিল্ডবোৰতে পুলিচসকলক ট্ৰেইনিং দিয়া হয়। এইটো ৱাইৰলেছৰ অফিচ হয়। আমাৰ ককাই আগতে ইয়াতে কৰিছিলে, তাৰপিছতে আৰু ট্ৰেন্সফাৰ হ'ল, তাৰপিছত এতিয়া ৰিটায়াৰো হ'ল ককা। আগতে ইয়াতে আছিলে। আজি ভিডিঅ'টো ইমানলৈকে আছিলে। যিমান পাৰোঁ আপোনালোকক দেখাব ট্ৰাই কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তো কমেণ্ট কৰি জনাব। আৰু চেনেলটোত যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।